নমস্কাৰ স্বাগতম জনাইছো মিনিট মাইণ্ড চেনেললৈ। মিনিট মাইণ্ড চেনেলত আৰম্ভ কৰিবলৈ লৈছো থোৰতে জুবিন গাৰ্গ নামৰ এটা নতুন শিতানৰ। যদি কিবা ভুল হয় শুধৰাই দিব কমেণ্ট বক্সত। ৰঙালী বিহু মানেই যেন জুবিন গাৰ্গ। আজি আমি কথা পাতিম জুবিন গাৰ্গৰ প্ৰথমটো ৰঙালী বিহুৰ সংগীতানুষ্ঠানৰ বিষয়ে। 40টা ভাষাত 38,000তকৈ অধিক গীত গোৱা জুবিন গাৰ্গৰ প্ৰথম ৰঙালী বিহুৰ মঞ্চখন আছিল দুলীয়াজানৰ টিপলিং আঞ্চলিক ৰঙালী বিহু সন্মিলন। তেতিয়া 2005 চন। 2005 চনত দুলীয়াজানৰ বিহু সন্মিলনত সাংস্কৃতিক সন্ধিয়াৰ মুখ্য আকৰ্ষণ আছিল জুবিন গাৰ্গৰ গীতৰ শৰাই। 2005 চনৰ 1-2 আৰু 3 তাৰিখে আয়োজন কৰা টিপলিং আঞ্চলিক ৰঙালী বিহু সন্মিলনত প্ৰথমবাৰৰ বাবে বিহুৰ অনুষ্ঠান পৰিৱেশন কৰিছিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গে। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।